নমস্কাৰ সকলোকে উৰুকাৰ দিনা ঢেঁকীৰ শালৰ পৰাই আজিৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অসমীয়াৰ প্ৰাণ, অসমীয়াৰ স্বাভিমান, আমাৰ অতিকে চেনেহৰ বাপতি শাহুন কাতি বিহুটো কেনেকৈ নপতাকৈ থাকোঁ নহয়নে? গতিকে এয়া আমি আহিছোঁ পিঠাগুড়ি খুন্দিবলৈ। পিঠাগুড়ি খুন্দি আহি লৰালৰিকৈ এয়া পিঠাৰ খোলাত বহিলোঁ। দিন ছুটি যিহেতু সকলোবোৰ বস্তু গোটাব লাগিব, সেয়েহে লৰালৰিকৈ পিঠাৰ খোলাত বহি পিঠাখিনি বনাই আজৰি হৈ ল'লোঁ। এইফালে দেখিছেনে জীয়া মানুহ? দেউতাকে দোকানলৈ বুলি বস্তু আনিছে আৰু তাই সকলো বস্তুৰে একো একোটাকৈ ভাগ লৈছে। পিঠা পনা বনাই ৰেডি মোৰ। এইফালে এয়া বগা পিঠা, এয়া লাড়ু আৰু এয়া হৈছে তেল পিঠা। আমি যিহেতু অসমীয়া মানুহ নহয় জানো, পিঠা নহ'লে আমাৰ নচলিবই। এইফালে এয়া মা তুলসী ভেটি বনোৱাত ব্যস্ত দেই। আৰু ময়ো লৰালৰিকৈ গা পা ধুই আহি ভিতৰতে ধূপ চাকি দিলোঁ। এইফালে মা গা পা ধুই আহি গোসাঁই ঘৰলৈ বুলি সোমাইছে। এইফালে বাইদেউক দেখিছে নহয়, কামত ব্যস্ত। কালি আছিলে উৰুকা আৰু আজি হ'ল আমাৰ সকলোৰে মৰমৰ, সকলোৰে চেনেহৰ বাপতি শাহুন কাতি বিহু। পিঠা পনা বনালে নে বাৰু আপোনালোকে? মই পিছে কম পৰিমাণে বনালোঁ। কাতি বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক দিনবোৰ যাতে সুখেৰে পাৰ হয় সকলোৰে। মোকো আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ। ধূপ চাকি জ্বলাই আজৰি হৈ এইফালে মা পাপাকো সেৱা এটি কৰি ল'লোঁ বিহু বুলি। দেখিছেনে, সন্ধিয়া চাকি গোটোৱাত ব্যস্ত হৈ গ'লোঁ দেই। লাহি আগত বোলা পথাৰলৈ যাম বোলা, পথাৰ চাকি দিবানে? হা চাকি? এই আমি ইয়াৰ চাকি ক'ত দিম? ক'ত দিম? লাষ্টাত বোলা। গামোচা ডিঙিত লয়।